লাৱনী তোমাৰ মান মৰমি নাই। আমি অসমৰ সন্তান, ঢোল হ'ল অসমৰ জাতীয় বাদ্য, সেইকাৰণে মাজে মাজে আমি গাওঁ ঐ অসমী কি যে তুমি লাৱনী তোমাৰ মান মৰমি নাই, তোমাৰ মান মৰমি নাই। ঐ গান আন্ধাৰে আমাক বেৰি ধৰে, ওই গান আন্ধারে আমার দেরি ঘরে, দয়া কৰা পোহৰ বিলাই, দয়া করা পুহর বিলায়। ওই অসমী কি যে তুমি লাৱনী, তোমার মান মরমি নাই, তোমার মান মরমি নাই। জ্ঞানৰ দীপালি পাতি আন্ধাৰক দি উঠেলি। জ্ঞানৰ দীপালি পাতি আন্ধাৰক দি উঠেলি। এই আজি বোকাখাত লাখুটিগোলা গাঁৱৰ নিবাসী হেমন্ত কুমাৰ নাথ ডাঙৰীয়া আৱাসগৃহত আয়োজিত তেওঁলোকৰ পুত্ৰ বোৱাৰীৰ এই শুভ অনুষ্ঠান ভাগ মই জ্ঞানৰ দীপালি বুলি অভিহিত কৰিছোঁ। কেনে জ্ঞানৰ দীপালি বুলি অভিহিত কৰিছোঁ জানানে? আজি আমি অসমৰ জাতীয় বাদ্য ঢোল কৃষ্টি পৰিৱেশন কৰিছোঁ। দুই এজন আমাৰ প্ৰজন্মই শুনিছে আৰু সেই প্ৰজন্মই দেশৰ ভৱিষ্যত, কোনোবা IAS অফিচাৰ হ'ব, কোনোবা মুখ্যমন্ত্ৰী হ'ব, কোনোবা প্ৰধানমন্ত্ৰী হ'ব। তেওঁলোকৰ কোনোবা এজনে 100 জনৰ ভিতৰত এজনে মনত ৰাখিব যে এখন লাখুটিগোলা গাঁৱৰ এখন বিবাহ অনুষ্ঠানত ঢোল দেখিছিলোঁ, সেই ঢোলটো ক'লে গ'ল। আৰু এনেকেই চাগে ঢোল জীয়াই থাকিব, এনেকেই ভাষা জীয়াই থাকিব। সেইকাৰণে অনুষ্ঠান ভাগ মই জ্ঞানৰ দীপালি বুলি অভিহিত কৰিছোঁ। জ্ঞানৰ দীপালি পাতি আন্ধাৰক দি উঠেলি, জ্ঞানৰ দীপালি পাতি আন্ধাৰক দি উঠেলি। অজ্ঞানতাক বিসৰ্জন দি, অজ্ঞানতাক বিসৰ্জন দি, আহা সকলো লাগি কৃষ্টিৰ পোহাৰ মেলি, আহা সকলো লাগি বিচাৰ পোহাৰ মেলি, আহা সকলো লাগি কৃষ্টিৰ পোহাৰ মেলি। আহা সকলো লাগি বিচাৰ পোহাৰ মেলি। অসমীৰ মুখ উজ্বলা, অসমীৰ মুখ উজ্বলা, অসমীৰ মুখ উজ্বলা, মুখ উজ্বলা, মুখ উজ্বলা, মুখ উজ্বলা, মুখ উজ্বলা। মুখ উজ্বলা, মুখ উজ্বলা, মুখ উজ্বলা, নিৰক্ষৰতা নিৰ্মূলকৰণ, অজ্ঞান আন্ধাৰ দূৰীকৰণ, এই আমাৰ যুগৰ আহ্বান, এই আমাৰ যুগৰ আহ্বান। জ্ঞান জনসংহতি নিৰক্ষৰৰ পৰক জ্যোতি, সফল হয় আমাৰ এই কৃষ্টিৰ অভিযান। জিন্দাবাদ। কৃষ্টিৰ অভিযান।